হাই বন্ধুসকল, মোৰ চেনেল এছএম টেক। আজিৰ ভিডিঅ' চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই আজি দেখুৱাম কেনেকৈ আপুনি নাম্বাৰ প্লেটৰ পৰা বা আৰচিৰ পৰা নাম্বাৰটো কপি কৰি কেনেকৈ ওলাব পাৰি গাড়ীৰ মালিকৰ নাম। ফাৰ্ষ্ট টাইম আমি প্লে ষ্টৰত যাম। প্লে ষ্টৰত যোৱাৰ পিছত এনেকৈ খোল খাই যাব। খোল খোৱাৰ পিছত ইয়াতে লিখা আছে গুগল প্লে। ইয়াতে আপুনি ক'ব পাৰে বা লিখিবও পাৰে। মই চাওক লিখিম CAR কাৰ বুলি লিখি স্পেচ দিব, স্পেচ দি লিখিব ইনফো INFO। ইনফো বুলি লিখাৰ লগে লগে চাওক আহি গৈছে RTO বেচিকেল ইনফৰমেশ্যন। এইটো লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ খোল খাই যাব। মোৰ প্ৰথমৰ পৰা ইনষ্টল আছে, ইনষ্টল কৰিব নালাগে, মই ডাইৰেক্ট অপেন কৰিম। আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছত ইয়াতে অপেন বুলি অপশ্যন আহিব, অপেন কৰি দিব। মই অপেন কৰি দিছোঁ। চাওক ইয়াতে RTO ইনফৰমেশ্যন এপছ কাৰ ইনফো আহি গৈছে। এই চাওক পুৰা ডিটেইলছটো খুৱাইছে। আপোনালোকে একবাৰ চেক কৰি ল'ব। ইয়াতে বাইক নহয়, আপুনি কাৰৰো কৰিব পাৰে। এনি গাড়ী আপুনি চেক কৰিব পাৰে। চাওক অলপ ওপৰলৈ টানি দিয়াৰ লগে লগে চাওক মোৰ ডিষ্ট্ৰিক্টটো বৰপেটা হয় আৰু ষ্টেটটো আসাম হয়। ইয়াতে পেট্ৰলৰ আজিৰ ডেটত দাম কিমান আছে সেইটোও দেখাই দিছে আৰু ডিজেলৰ দাম কিমান আছে এইটোও দেখাই দিছে। আপোনালোকে চেক কৰি ডিজেল বা পেট্ৰল ব্যৱহাৰ কৰিব। চাওক ইয়াতে RC চাৰ্জ বাই নাম্বাৰ প্লেট আৰু তলত লিখা আছে অনাৰ নেম চাৰ্জ। আপুনি নাম চাৰ্জও কৰিব পাৰে বা নাম্বাৰো চাৰ্জ কৰিব পাৰে। মই নাম্বাৰ চাৰ্জ কৰিম। চাওক কেনেকৈ চাৰ্জ কৰিব লাগে মই দেখাই দিছোঁ। চাওক মোৰ কাণ্ট্ৰিটো ইণ্ডিয়া হয়, সেইকাৰণে ইয়াতে IND আহিছে। আপুনি যদি বেলেগ কাণ্ট্ৰিৰ হয় ইয়াতে বেলেগ কাণ্ট্ৰি দেখুৱাব। চাওক ইয়াতে DL আহিছে। মোৰ DL চিৰিজ নহয়, মোৰ বেলেগ চিৰিজ। মই মোৰ চিৰিজটো মাৰিছোঁ। আপোনালোকে আপোনালোকৰ চিৰিজটো মাৰিব। চাওক মই মোৰটো মাৰি দি আছোঁ। আপোনালোকৰ নাম্বাৰটো মাৰি ল'ব। মাৰি লোৱাৰ লগে লগে ইয়াতে চাৰ্জ বুলি অপশ্যন আছে, চাৰ্জ কৰি দিব। চাৰ্জ কৰি দিয়াৰ লগে লগে এনেকৈ এটা আহিব, পূৰা এইটো খালী হৈ যাব। খালী হৈ যোৱাৰ পিছত পূৰা ডিটেইলছটো ওলাই যাব। চাওক কেনেকৈ গাড়ী নম্বৰটো ওলাই যায়। চাওক এই আহি গৈছে, অনাৰ নেমটো আহি গৈছে, অনাৰশ্বিপ 1 সেইটো আহি গৈছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি গৈছে, তাৰপিছত মডেলটো আহি গৈছে, গ্লেমাৰ হয় হিৰো গ্লেমাৰ, কিহেদি চলিব পেট্ৰলেদি চলিব এইটো আহি গৈছে, ৰেজিষ্ট্ৰেশ্যন ডেটটো আহি গৈছে 15 ডিচেম্বৰ 2016, বেচিকেলি ইয়াৰ্ছটো আহি গৈছে 1 year 10 month আহি গৈছে, সব ডিটেইলছ আহি গৈছে। আপোনালোকে একবাৰ চেক কৰি ল'ব। চাওক পুৰা ডিটেইলছ আহি গৈছে। এনেকৈ আমি ওলাব পাৰি অৰিজিনেল গাড়ীৰ মালিকৰ নাম। মোৰ ভিডিঅ' চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব। থেংক ইউ।